माजबाद गदाबिल गामिनि सारखबस्ति दैमानि बायलांनाय माथावरिखौ खोनानै होबाय। उदालगुरि जिल्ला सिंनि माजबाद गदाबिल गामिनि सारखबस्ति गामिनि माथावरिया बायफ्लंनानै थानायनि जाउनाव रोजा रोजा बिघा हायाव आबाद मावग्रा गामिनि रायजो राजाफोरा जोबोर जेंनानि मोगा-मोगि जाबोदोंमोन। जायगानि एमसिएलए दीपक महरखौ थांनाय 2 बोसोरनिफ्राय गामिनि रायजो राजाफोरा सारखबस्ति गामिनि माथावरिया बायफ्लंनायखौ होबथानायनि राहा खालामनानै होनो गोबांबार खावलायदोंमोनब्लाबो मावफुंनानै होआखैमोन। मख'नो गोनां बाथ्रानि माथावरि बायफ्लंनायनि जाउनाव गदाबिल, मेराबिल, 2 नं मेराबिल, पटालिबिल आरो रौतामुख गामिनि 2000 सो बिघा हायाव दै जगायनाय राहाया गैया जादोंमोन। उनाव बे जेंनानि सोमोन्दै ओनसोलनि रायजो राजाफोरा इउपिपिएलनि दैदेनगिरि ओएसडि राजु ढाकालनो फोरमायनायाव 48 घन्टानि गेजेरावनो सारखबस्ति गामिनि माथावरिया बायफ्लंनायखौ खोनानै होयो। माजबाद गदाबिल ओनसोलनि बे जेंनाखौ इउपिपिएलनि दैदेनगिरि ओएसडि राजु ढाकाला मावफुंनानै होनायनि थाखाय ओनसोलनि रायजोफोरा गोजोननाय फोरमायो। পানী প্ৰকল্পত আমাৰ এইটো বানৰ নাম হৈছে চৰকু বান, গদাবিল গাঁৱৰ চৰকু বান। ইয়াত আমাৰ 4খন গাঁৱৰ পথাৰত পানী পায়। 1500-1600 বিঘামান মাটিত পথাৰত পানী যোগান ধৰে। কিন্তু গদাবিল, মেৰাবিল, 2 নম্বৰ মেৰাবিল আৰু পটাবিল আৰু ৰৌতামুখ আছে। কিন্তু আজি 2 বছৰ আগৰ পৰা আমি চৰকাৰৰ ওপৰত আবেদন কৰিছোঁ। আবেদন কৰাৰ পিছতো তেওঁলোকে এডুকেশ্যন বিভাগত আমি জনাইছিলোঁ। এডুকেশ্যন বিভাগৰ ফালৰ পৰা তেওঁলোকে আহি ছাৰ্ভে কৰিছিলে। তেওঁলোকে কৈছে এডুকেশ্যন বিভাগত এইটো নকৰে, সয়েল কনজাৰ্ভেশ্যন বুলি কৈছে। সয়েল কনজাৰ্ভেশ্যনত তেওঁলোকে আকৌ ৰেঞ্জাৰবিলাক আহি পেলাই তেওঁলোকে ছাৰ্ভে কৰিলে। তেতিয়া কামটো হ'ব বুলি ক'লে, আশা দেখুৱালে। তাৰপিছত আমি বাট চালোঁ, কিন্তু কাম নহ'ল। যোৱা বছৰ তেনেকৈ হৈ আমি নিৰাশা হৈ পেলাই চান্দা তুলি পেলাই, ৰাইজৰ পৰা চান্দা তুলি পেলাই যেনে তেনে কৰি বান্ধিছিলোঁ কেঁচা ভেটা। কিন্তু সেইটোও এই বছৰ ভাঙি গ'ল। আপোনালোকৰ সন্মুখতে আছে বান্ধটো। তেতিয়া আমি নিৰুপায়। এতিয়া আমাৰ বিজেপি চৰকাৰ, কিন্তু বিজেপি চৰকাৰৰ ফালৰ পৰা আমাৰ এই পাৰ্চনেল চেৰফাঙত ডেভেলপমেণ্টৰ কাৰণে আমি দেখিবলৈ কিন্তু শূন্য পাইছোঁ। দীপক মোৰৰ সমষ্টিত এতিয়া আপোনালোকে দেখা পাইছে, যেতিয়া আমি ৰাস্তাৰ পৰা আহিলোঁ, এতিয়া আহিবলৈ ৰাস্তা নাই। এতিয়া যদি ভেটাখন ভাঙে, 1 ট্ৰেক্টৰ বালি আনিবলৈ আমাৰ ৰাস্তা নাই। আপোনালোকৰ সন্মুখতে দেখা পাই আছে। গতিকে আমি নিৰুপায়। কাৰ ওপৰত আবেদন কৰিম? নিৰুপায়। আমাৰ ভাগ্য ভাল, সিদিনাখন আমাৰ ইউপিপিএলৰ কৰ্মী হিচাপে ৰাজু ঢকালদেৱ লগ পালোঁ ৰাস্তাত। তেতিয়া তেখেতে আমাৰ খবৰটো ল'লে। তেতিয়া তেখেতে কৈছে আমাৰ খবৰটো বৰ বেয়া। বোলে কি হ'ল? বোলে আমাৰ পথাৰৰ যোগান যিটো মথাউৰি আছিলে ভাঙি গ'ল। এতিয়া ৰাইজে আমি বান্ধিব নোৱাৰোঁ। এতিয়া কাক কি কম? তেতিয়া ঢকাল ডাঙৰীয়া ক'লে, ঠিক আছে বোলকচোন, চাই আহোঁ। তেখেত আহিলে। তেখেত আহি পেলাই এটা আমাক সাহস দিলে, ঠিক আছে মই যি পাৰোঁ আপোনালোকক মই সহায় কৰিম। গতিকে তেওঁ আশা দেখুৱাই তেওঁ নিজে আপোনালোকে জিচিপি আনক বুলি ক'লে, ট্ৰেক্টৰ আনক বুলি ক'লে। যোৱাকালি আমি জিচিপিও আনিলোঁ, ট্ৰেক্টৰো আনিলোঁ। কাম একদিনত শেষ হোৱা নাছিলে। আজি দিনটো কাম কৰি আজিতো শেষ কৰিলোঁ কাম। এতিয়া ডংটো পানী চলিছে, আপোনালোকে দেখা পাইছে। এই চৰকবস্তি বান্ধৰ যিটো সমস্যা, এইটো আজিৰ সমস্যা নহয়, বহুত পুৰণি সমস্যা আছিলে। ৰাইজে নিজে মিলি অলপমান কিবা ব্যৱস্থা কৰিছিলে শ্বৰ্ট টাৰ্ম হিচাপে। কিন্তু এই কেইদিনমান আগত যিটো বৰষুণ হ'ল, এই বৰষুণৰ মানে সৰু বানতে এই মানে মাথাউৰিটো ভাঙি গুচি গ'ল। এই মাথাউৰি ভাঙাৰ ক্ষেত্ৰত যিটো পানী ৰাইজৰ পিনে মানে খেতি কৰিবৰ কাৰণে লাগিছিলে, সেই পানীটো ডাইভাৰ্ট হৈ পেলাই বেলেগ ফালে গ'ল। চ' সেই ডাইভাৰ্চন ৰাখিবৰ কাৰণে তেওঁলোকে ৰাইজে সিদিনা মোক মাতি পেলাই ক'লে যে আমাক জেচিবি, ট্ৰেক্টৰ আৰু ইত্যাদি সামগ্ৰী দি পেলাই অলপ হেল্প কৰোঁ। আমি 2000 বিঘা মাটি আছে যিখিনি খেতি কৰিব নোৱাৰিম নহ'লে যদি পানী নহয়।
তো সেইকাৰণে তেওঁলোকক মই ক'লো ঠিক আছে আপোনালোকে JCB আৰু ট্ৰেক্টৰ দি পেলাই আৰু যিখিনি ৰাইজে লগ লাগি পেলাই কাম কৰি মাথাউৰিৰ কামখিনি কৰি লওক আৰু তেওঁলোকে যোৱাকালি সেই কামখিনি কৰিলে আজি তাকে আহি চালো যে আজি হৈ গৈছে তেওঁলোকৰ খেতি পথাৰলৈ পানী গৈছে আৰু এই ডাইভাৰচনটো ৰখাই তেওঁলোকে ট্ৰেক্টৰ আৰু JCB লগাই পেলাই মাটি পেলাই তেওঁলোকে এইটো খুব সুন্দৰকৈ এতিয়া গাঁৱৰ ৰাইজে মিলি পেলাই কামটো কৰিছে যে যেতিয়া এপ্ৰোচ কৰিছে মোক আহি পেলাই ৰাইজে চাগে ভাবিছে মোক কাম মানে কথাটো ক'লে কামটো হ'ব মন্ত্ৰী MLA ওচৰতে তেওঁলোকে গৈছে MCL ওচৰতে গৈছে কিন্তু বহুতবাৰ যোৱাৰ পিছতো তেওঁলোকে খুব পজিটিভ ৰেছপন্স নোপোৱাৰ কাৰণে চাগে মই এতিয়া দুটামান কাম কৰাৰ পিছত তেওঁলোকে মোক দেখিছে কাম কৰি আছে মোক এপ্ৰোচ কৰাৰ কাৰণটো চাগে সেইটোৱে আৰু সেইকাৰণে মোক এপ্ৰোচ কৰিলে ৰাইজে আৰু সেই এপ্ৰোচৰ মানে ময়ো পজিটিভভাৱে লৈ পেলাই যিহেতু 2000 বিঘা খেতিৰ মাটিৰ কথা আছে ইমানখিনি যেতিয়া ফাৰ্মাৰ্ছখিনি এছ'চিয়েট হৈ আছে মানে পানীৰ লগত সেই ভাবি মই ঠিক আছে যি ব্যৱস্থা কৰিব লাগে কৰি দিম বুলি কৰি দিলোঁ